আশাবাদী? মই এতিয়া চামহে, আৰম্ভ হ'ব ওলাইছে চাগে। মই খুব আশাবাদী। মই অলপ চাইছিলোঁ ক্লিপিংছ আগতে, কিন্তু মই পাৰা নাছিলোঁ। আজি নাজানো মই কিমানখিনিলৈ চাব পাৰিম, কিন্তু মই সেইটোৱে কৈছোঁ আগতেও যে মই জুবিন য'তেই আছে, মই জানো যে সি এজন ৰজাৰ নিচিনাকৈ আছে এতিয়া, আৰু খুব ভাল পাইছে আপোনালোক যেনেকৈ আহিছে দৌৰি দৌৰি চাবলৈ, আৰু যাতে যি চিনেমা নাহে কিয় এনেকৈ আপোনালোকে আঁকোৱালি লওক তাকে আশা কৰিছোঁ। মইনাও, তোমাৰ বয়স কিমান হৈছে কোৱাচোন? নিশ্চয় 18-20 বছৰমান হ'ব চাগে। এগৰাকী কণমানি হৈ আছা তুমি, আৰু এগৰাকী কণমানি ছোৱালীয়ে দেউতাৰ সমবয়সীয়া এজন ব্যক্তিক কি বুলি মাতিব লাগে সেইখিনি সংস্কাৰো তোমাৰ নাইনে? দেউতাৰ সমবয়সীয়া এগৰাকী ব্যক্তিক তুমি জুবিন জুবিন বুলি কৈ আছা, সি তাৰ, এইবোৰ কি শব্দ প্ৰয়োগ কৰিছা তুমি? আচলতে এই সাধাৰণ সংস্কাৰখিনি নথকাটো খুব এটা ডাঙৰ কথা। অকণমানি ছোৱালী এজনীৰ মুখত জুবিন জুবিন কি, তাৰ এই শব্দবোৰ মানে কি ক'ম, জনপ্ৰিয় অভিনেতা যতীন দা আৰু তেওঁৰ ৱাইফ এখন সমাজত উঠা বহা কৰা মানুহ, সমাজ জীৱনৰ লগত জড়িত ব্যক্তি, সংস্কৃতিৰ লগত জড়িত ব্যক্তি, কিন্তু তেনে এগৰাকী দম্পতীৰ ছোৱালীয়ে সাধাৰণ জ্ঞান কোনো নাই যে জুবিন দাক বৰ্তা খুৰা বা কিবা যে সম্বোধন কৰি মাতিব লাগে। তাকো ঘৰৰ কথাটো বেলেগ, মিডিয়াৰ আগত প্ৰচাৰ কৰিছে সি তাৰ জুবিন, এইবিলাক শব্দ কয়। আপোনালোকে অনুভৱ কৰিছেনে কথাখিনি? মোৰ কিন্তু সঁচাকৈ মনটো বিৰাটেই দুখ লাগিছে, বহুত বেয়া লাগিছে মানে মোৰ। এই অকণমানি ছোৱালীজনী আচলতে দুখ কাৰ? অভিভাৱকৰ নে উঠি অহা এই প্ৰজন্মৰ, নে এনেকুৱা বয়সৰ সেই ফুলকুমলীয়া ল'ৰা ছোৱালীবোৰৰ? আপুনি ইয়াৰ বাবে দোষী কাক সজাব? কমেণ্ট কৰিব।